বিক্ৰম ভাই কোনফালে বা কোনটি পেহি তালৈ পিছে কথা এটা নহয় সীমান্ত দা কি কথা বা বাইক চলাই থাকোতে না মোবাইল কিয় চা এইটো 10 টকাত বেয়া কথা একো নহয় দে কাণত হেডফোন দেখোন 10 টকাত আৰু এটা মোবাইল আছে তো এইটো হেডফোন কাণৰ বাবে অতি বেয়া হেৰো এইটো কাণত লগোৱাই বস্তু কাণত নলগাই কি নাকত লগাবি নেকি 10 টকাত তোৰ চকু আৰু কাণ সোনকালে যাব আৰু তই বাইকো যি স্পীডত চলাও চাইকেলো তই কম স্পীডত নচলাও বাৰু বাদ দে মই এফালে যাওঁ লাকিহঁতৰ ঘৰত মোৰ কাম এটা আছে সীমান্ত দা লাকিহঁতৰ ঘৰলৈ কিয় যায় বাৰু বুজিছ নৰেন এই ল'ৰা ছোৱালীহাল সৰু হৈ থাকোঁতে কাম ফেৰা কৰিব পৰা হ'লে ভাল আছিলে তুমি শুদ্ধ কথাই কৈছা কোৱাইদেউ সেইবিলাক কাম সময়মতে কৰিব লাগে কোৱাইদেউ কথা এটা শুনাচোন পিছে পলুৱাই আনিব লগা হ'ল বা কিয় এইবোৰ বহুত কাৰণ বুজিছ পিছৰ পৰা তোক কম দে এতিয়া তই আছ যেতিয়া মোৰ কিহৰ চিন্তা দেউতা 10 টকাত মই এইখন ঘৰৰ গৃহমন্ত্ৰী আৰু তোমাৰ বিয়াৰ সকলো দায়িত্ব মোৰ গৃহমন্ত্ৰী তই দেউতাৰ বিয়া পাতিবি একমাত্ৰ পুত্ৰ হিচাপে এইটো মোৰ কৰণীয় হয়নে শুনিলি নৰেন ইয়াৰ কথা মোৰ বিয়া মই চিন্তা কৰিব লাগে মোতকৈ তাৰহে বেছি চিন্তা বন্ধু খেলিবলৈ নাযাওঁ নেকি 10 টকাত যাম ৰবা নৰেন খোৱা যাওঁ মই যা খেলগে যা কোৱাইদেউ তোমাৰ ল'ৰা কিন্তু বৰ স্মাৰ্ট দেই এই বিয়াখনত ভালকৈ লাগি ভাগি দিব লাগিব লাগিবলৈ কোৱাইদেউ মোৰো মন আছে কিন্তু গৃহমন্ত্ৰীয়ে বা দিয়ে নে নিদিয়ে তাৰ কথা শুনিলে হাঁহি হাঁহি মৰিবি আৰু বুজিছ কিয় কোৱাইদেউ তুমি কিন্তু ভাল খেলিলা দেই বন্ধু 3টা উইকেট 40 ৰান তোমাৰ ফিলিঙৰ কাৰণে আমি জিকিলো পুৰা যুৱৰাজ সিঙৰ নিচিনা খেলিছা দেই বন্ধু বোকা নথকাহেঁতেন নীলা স্পৰ্টিং পিন্ধি থকাটোৱে মৰা ফটোটাও মই ৰাখিলোহেঁতেন হয় বন্ধু সীমান্ত দা আহিছে দেখোন পাৰ্টনাৰ হাৰিলি নে জিকিলি আমি হাৰিবলৈ নেখেলো দুই অলণ্ডাৰ থাকোঁতে ক'ত হাৰিবলৈ আছে পিছে প্ৰথম কোচ মই আকৌ সীমান্ত দা তোৰ লগত মোৰ কথা কেইটামান আছে কৈ যা আমাৰ ঘৰত বিয়াৰ কথা চলিছে বিয়া কাৰ বিয়া চক খাই উঠিলি যে মা দেউতা বিয়াহে বুঢ়া বিয়া ভয় খুৱাই দিলি দেই মই কি সহায় কৰিব লাগিব 10 টকাত গোটেইখিনি সহায় কৰিব লাগিব মানুহ মতা টেণ্ট বন্দবস্ত কৰা ৰান্ধনি বেণ্ড পাৰ্টি এতিয়া পাৰ্টনাৰক কোনে পায় আৰু এনেই বুঢ়ী নাচনি তাতে নাতিনীয়ে কৰ বিয়া 10 টকাত তোক এতিয়াই মই কথা এটা কৈ থলো আজি সন্ধিয়া আমাৰ ঘৰলৈ যাবি ঠিক আছে ব'ল বন্ধু ব'লা তোক কেলে তই মোৰ পাৰ্মিশ্যন নোলোৱাকৈ কলৈকো যাব নোৱাৰ তই মোৰ গাৰ্জেন 10 টকাত মই তোৰ গাৰ্জেন মা দেউতা থাকোঁতে তোক মই গাৰ্জেন বুলি নাভাবো চাহ এইখন ঘৰ মোৰ মতে চলে যদি তোৰ বিশ্বাস নহয় মাক মাতি সোধ মা মা গৈছো তই এতিয়ালৈকে যোৱা নাই যে মা তই কচোন এইখন ঘৰ ইয়াৰ মতে চলে নেকি মা মিছা কথা নকবি কিন্তু তাৰ ফালে কি চাই আছ মোৰ ফালে চাই ক মা সঁচা কথা কৈ দে 10 টকাত এইখন ঘৰ মোৰ মতে চলে হয় 10 টকাত শুনিলি নহয় মা ৰচোন মোক কথাটো ক'বলৈ দে এইখন ঘৰ মোৰ মতে চলে কেনে পালি গাৰ্জেন দি তোৰ টিউচনলৈ দেৰি হ'ব নহয় যা আকৌ মা তাৰ ওপৰত মোৰ আৰু এটা কমপ্লেইন আছে কি ছোৱালী যদি ছোৱালী কৰি ৰাখিব বিচাৰিছা আৰু যদি তই ছোৱালী হৈ থাকিব বিচাৰিছ তেন্তে তই এইযোৰ কাপোৰ সলাই বেলেগ এযোৰ কাপোৰ পিন্ধি যা নসলাও কি কৰিবি তই যা আকৌ 10 টকাত তই আজি মোক লাজত পেলালি দে মা তইনো বাইৰাৰ লগত কেলে লাগি থাকিব লাগে তহঁতৰ লগত লাগিলে ভাল পাবি জানো তহঁতৰ মামা আহিব আজি এতিয়া যুদ্ধৰ কাৰণে সাজু হ'বহে লাগে
সাজি কাচি ওলালে যে ক'ৰবালে যায় মই কাকতি ঘৰৰ পৰা আহোঁ কণ পোনা অ দেউতা কিবা কবি মোৰ এই বিক্ৰম নামটো কোনে ৰাখিছিল মই ৰাখিছিলোঁ তেন্তে এই পোনাটো কি 10 মান মোৰ এটা ভাল নাম আছে হ'ব দে এই হেৰি কৰিবচোন খুন্তিক মাতি দিব লাগে হ'ব দিয়া মই মাতি দিম মই আহোঁ পাৰ্টনাৰ কৈ যা এই যে তই দুখন হাতে দুটা মোবাইল চলাই থাক তাৰ কাৰণটো কবিনে চা পাৰ্টনাৰ মানুহে সদায় দুটা কাম একেলগে কৰিব লাগে ৰাইট ৰাইট বুলি ক'লি যে কিয় ৰং বুলি ক'ব লাগিছিল নেকি অলপ ইনচাল্ট কৰা যেন লাগিল যে তইতো দিনটোত দুটা কাম একেলগে কৰ দুটা কাম মোবাইল চলোৱাৰ বাহিৰে কি কাম কৰোঁ দিনত কুহিবাক টিউচনলৈ থবলৈ আৰু আনিবলৈ যোৱা আৰু আবেলি লাকিবাহঁতৰ ঘৰলৈ যোৱা পাৰ্টনাৰ তই কিন্তু মোৰ ভাল খবৰ ৰাখিছ ককাইৰ খবৰ ভাইৰে নাৰাখিলে কোনে ৰাখিব নৰেন দা আহা আহা বহা পিছে নৰেন দা ক'ৰ পৰা আহিলা ক'ৰ পৰা আহিবি আৰু বসন্ত ককাইদেউৰ ঘৰৰ পৰা আহিলোঁ বিয়া ঘৰৰ পৰা আহিলা বিয়া ঘৰৰ পৰা আহিলোঁ বিক্ৰম বৰুৱাৰ বাপেক বসন্ত বৰুৱাৰ বুঢ়া বিয়া ঠিক কথা ক'লা কিন্তু দেই তুমি বাৰু সেইবোৰ বাদ দে ঐ মোমাইদেউ নাই নেকি আছে মাতি দিওঁ নেকি যা মাতি দে যা তই পিছে বিয়া ঘৰৰ খবৰ খাতি ৰাখিছ নাই বিয়া বুলি নহয় আৰু এনে যাওঁৱেই দেখোন এৰা তই একনে যাবিনো কেলে নৰেন দেখোন কি মন কৰি আহিলি বা কিয় বা আহিলি মোমাইদেউ ভাবিলোঁ পাক এটা মাৰি যাওঁ মোমাইদেউ বৰ ধুনীয়া ঘৰ সাজিলা দেই এই ডাঙৰ ল'ৰা কাম বুজিছ ডাঙৰ ল'ৰা কাম মানে দিগন্তৰ তাৰ মোমাইদেউ আজিকালি সি কোন জেগাত থাকে এই ভাৰত পাকিস্তানৰ বৰ্ডাৰত তোকো আকৌ আৰ্মিত সোমাবলৈ কৈছিলোহে নেযায় নাযাওঁ দেই জিঅ'টো হাতত লৈ কোন যায় তই যাবিনো কিয় তই গ'লে ইয়াত আকৌ সেই এৰাল চিগা গৰুৰ নিচিনাকে ঘূৰিব কোন দুহাতত দুটা মোবাইলে চলাব কোনে পুথিখন মেলিলে যেতিয়া মই আৰু ইয়াত বহি থাকিব নোৱাৰো দেই দেখিলি ইহঁতৰ কাণ্ড ভাল কথা এটা ক'লে আমৰলি পৰুৱাই কামোৰে পিছে হেৰি নহয় নৰেন তই এতিয়া সেই ইয়াতে থাকিবিনে নে আকৌ সেই যামগে বুলি ভাবিছ নাই মোমাইদেউ গাঁৱতে থাকিম আৰু নাযাওঁ ভাল সিদ্ধান্তই লৈছ বুজিছ বৰ ভাল সিদ্ধান্তই লৈছ পিছে হেৰি নহয় বিয়া বাৰুৰ কথা কিবা চিন্তা কৰিছনে নাই মোমাইদেউ তোমালোক থাকোঁতে মইনো এইবিলাক আৰু তেতিয়াহ'লে এইবাৰ বহাগৰ কঠলৈ যাবলৈ দিব নোৱাৰি দেই এইবাৰ বহাগৰ কঠলৈ যাবলৈ দিব নোৱাৰি বুজিছ 10 নম্বৰত চাহত চেনি বেছি হোৱা যেনে পালো তই দেখোন আজি চাহ খোৱাই নাই কেনেকে জানিলি সেইবোৰ বাদ দে তই আজি মোক এটা কাম কৰি দিব লাগিব কি কাম তইতো অহা সপ্তাহত 10 নম্বৰত যাবি যাম কিয় তইতো জানই এইখন ঘৰত তোৰ বাহিৰে সহায় কৰা মানুহ কোনো নাই তেনেকৈ কিয় ভাব দেউতা আছে বা আছে থকাততো আছে কিন্তু কি হ'ব কোনেও সহায় নকৰে মাক পিতেকৰ কি বা আলোচনা চলি আছে এই বাবুৰ আপত্তি কিহৰ আপত্তি আপুনি হেনো তাক একো কামতে সহায় নকৰে তই দেখোন আমাৰ পৰা নিজে সহায় নিবিচাৰ দেখি শুনি কৰিলে ভাল হয় 10 নম্বৰত ঠিক আছে মই তোক এইবাৰৰ পৰা সম্পূৰ্ণ সহায় কৰিম পিছে মাজনী টিউচনলৈ গ'লনে গ'ল কি হ'ল আকৌ কি হ'ল মাজনী টিউচন নহ'ল নেকি নহ'ল বাইদেউক লৈ ছাৰ মেডিকেল গ'ল ভালেই হ'ল কেইদিনমানলৈ টিউচনলৈ নগ'লেও হ'ল খবৰ দিব চাগে বেগটো থৈ ল আকৌ থলো ইয়াতে থলি যে ভিতৰলৈ যাওঁতে লৈ যাম নহয় কালিলৈ বজাৰলৈ যোৱাৰ কথা ভাবিছোঁ ময়ো যাম মোকো নিবানে ঠেং দাঙি থাক 10 নম্বৰত তই নামাতিবি মোৰ লগত তহঁতৰ তাক সদায় কাজিয়া মিলি থাকিব নোৱাৰনে মই নহয় সিহে লাগি থাকে তই মনে মনে থাক যে মোৰ আগত গাৰ্জেনগিৰি কোনে দেখুৱাই দেখুৱা নহয় মইতো 10 নম্বৰত গাৰ্জেন আৰম্ভ কৰিলি আৰু নহয়নে এতিয়া কিন্তু 10 নম্বৰত তাই আৰম্ভ কৰিছে মামা দেখোন কিহে বিক্ৰম মিটিং নেকি কিহে খবৰ নিদিয়াকে আহিলি যে এইটো মায়ে দি পঠাইছে থিয় হৈ আছ যে বহ আকৌ
বাবু তই মামা ঘৰলৈ যাবি নেকি? 10 মন নাযাওঁ এতিয়া মোৰ ফুৰিবলৈ যোৱা সময় নাই কি কৰিবিনো? তুমি কেঁচুৱাক প্ৰশ্ন কৰা দি কৈছা যে তাৰমানে তই ডাঙৰ হলি। তোন আকৌ 10 মন মোৰ এতিয়া 13 বছৰ ভিনদেউ এতিয়া ভাগিন বোৱাৰী এজনী বিচাৰিব হ'ল তেনেহ'লে মোমায়েৰৰ দায়িত্ব বাঢ়িল 10 মন প্ৰথমতে নিজৰ চিন্তা কৰিলো হেৰা তুমি দেখোন আজিকালি আমাৰ ফালে নহাই হলা তুমিও দেখোন আমাৰ ফালে নোযোৱা বহুত দিনে জানাই দেখোন গৃহিণী নথকা মানুহ ৰন্ধা বহা গৰু ছাগলী আজৰিয়েই নাই সীমান্তই সহায় নকৰে নেকি নকবা আৰু তাৰ কথা মোৰ মনলৈকে নাহে কিয় ককাইকে কিনি দিয়া বাইকখন পাইছে নহয় দিনৰ দিনটো তলকে ঘূৰি ফুৰোতেই যায় সৰুটো পিছে সি কৰে অৱশ্যে গা বলেৰে যিমানটো পাৰে পিছে সৌৰা বসন্ত কথা এটা শুনিলো উপায় নাই বুজিছা ছোৱালীজনীও ডাঙৰ হৈ আহিছে আজি নহ'লেও কাইলৈ তাইক ভাল ল'ৰা এজন পালে বিয়া দিব লাগিব নিজৰ কৰ্তব্য তেতিয়াহে শেষ হ'ব বুলি ভাবিছোঁ ভাল চিন্তা কৰিছা বুজিছা ই ওলালেহি দেখোন ই হৌৰা ই আমাৰ সেই সৰুটোৰ লগত খুব মিলে বুজিছা বত্তা ভালনে তোমাৰ আছো দে বোপাই ভালেই আৰু পিছে তোৰ বন্ধুহে এতিয়া ঘৰত নাই ওলাই গ'ল ককায়েকৰ লগত সেই বজাৰলৈ গৈছে হয় নেকি দেউতা কথাটো ক'লা নেকি নাই কোৱা নকবা কিন্তু 10 মন সেইটো মই নিজে কওঁ মই ক'লে বেয়া হ'ব নেকি সেইটো মোৰ দায়িত্বৰ ভিতৰত পৰে বত্তা গৈ থাকো তেন্তে যা ঔৰা কি কথা হে বিয়া ৰন্ধা বঢ়াৰ কথা কিন্তু কম বস্তু নহয় দেই পিছে হেৰি নহয় তোমাৰ ছোৱালীজনী কিহত পালেগে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰত চায়েন্স নে আৰ্টছত তাই ছায়েন্সত তাইৰ মন মই বাধা নিদিলোঁ হৌৰা ভালেই কৰিলা বুজিছা আজিকালি আকৌ চায়েন্স নপঢ়িলে একো কামেই নাই নহয় সীমান্তকো কিবা এটা কামত লগাই দিব পৰা হ'লে ভাল আছিলে হৌৰা কৈ ভাগৰি পৰিলো বুজিছা ভাগৰি পৰিছো আৰু ককায়েকৰ পইচাৰে উভত গুৰে নাচিবলৈ পাইছে চাকৰিৰ প্ৰতি কোনো ধান্দাই নাই দিগন্তই বিয়া নপতালৈকেহে তাৰ পাছত সি বাধ্য হ'ব তাৰ বিয়াৰ কথা ভাবিছানে কি মানে দিগন্তৰ কাতি মাহতে সি 2 মাহৰ ছুটীলৈ ঘৰলৈ আহিম বুলি কৈছে আঘোণতে বিয়াখন পাতি দিম বুলি ভাবিছো মোৰো আৰু গা চাবিলাক পৰি আহিছে নহয় তাৰ মানে ছোৱালী ঠিক হৈ আছে সিহঁতৰ মাহীয়েকে চাই থৈছে বোলে ভাল আজিকালি ভাল ছোৱালী পাবলৈকে বৰ টান পিছে ককাইদেউ মই এতিয়া উঠোহে যোৱা তেতিয়াহ'লে আহি থাকিবা কেতিয়াবা আমাৰ ফালে মাজে মাজে কৃষ্ণ 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 নৰেন খুৰা কয় এতিয়া 10 মন দেৰি কৰিলা যে নকবি আৰু বুজিছনে বিক্ৰম মানুহটো সামাজিক হলো যে ইটো আহিব বোলে নয়নদা কিবা এটা বিপদ হৈছে সিটো আহিব আৰু সেই কাৰোবাৰ ঘৰৰ গৰুহাল বেচিবলৈ দামটো আকৌ মহে মাৰি দিব লাগে সেইবোৰ বাদ দিয়া কাইলৈ আমাৰ ঘৰলৈ আহিবা বিয়াৰ কথা আলোচনা কৰিবলৈ আছে 10 টাইমত যাম মোৰ ষ্টাইল চুৰ কৰিছা যে ভাল লাগে আকৌ সেইটো ষ্টাইল হয় নেকি তই এতিয়া ৰ বুজিছ নাই মই হয়নকত কিবা এটা কাম আছে ময়ো যাওঁ নেকি আগফালে উঠ পাছফালে ধান বস্তাই উঠাওঁ আগফালে ইয়াত বহি ল বল তোকো লৈ যাওঁ বল বত্তা খাদ্য কিন্তু ভাল হৈছে দেই আৰু মানুহে শলাগিছেও কিন্তু কি খাৱলিতহে নিমখ অকমান কমিলে হ'লেও কিন্তু মই তোমাৰ পইচা কথা নাই দেই